हेलो नमस्कार सकलोके पुनर नतुन एटा भिडिओলৈ स्वागतम जनाइछु আৰু আজিৰ ভিডিওটো এটা ধুনিয়া লোকেশনৰ পৰা স্টাर्ट কৰিবলৈ ওলাইছো। দেখিছে মোৰ পিছফালে ধুনিয়া পাহাৰ একদম মানে এইকেদিন মই আছিলো ঘৰত আৰু মনিহতে আছিলে ইয়াতে সাপৰত। তো মোৰ কিবা বিশেষ কাম থকাৰ বাবে মই তাতে আছিলো, কিন্তু আজি মানে মনিৰ বাৰ্থডে। তো বাৰ্থডে উপলক্ষে কিন্তু এতিয়ালৈকে মই উইশ কৰা নাই, বাৰ্থডে উইশ কৰা নাই। তো খং উঠি আছে চাগে। আৰু মই গৈছিলোঁ বঙাইগাঁৱত, ইয়াতে কেক চেক আছে, কেক চেক লৈ আহিছোঁ। আৰু আমাৰ নিভি মইনাকো দেখা নাই, দুদিনমান হ'ল। তো গৈ থাকোঁ সোনকালে, আৰু আজিৰ ভিডিঅ'টো চাই থাকক, আপোনালোকে নিশ্চয় ভাল পাব। তো এতিয়া গৈ থাকোঁ আৰু অলপমান বজাৰ চজাৰ কৰি লৈ যাব লাগিব। আৰু আমাৰ এতিয়া কেক ৰেডি, এইটো কেকটো আছে, বাৰ্থডে গাৰ্ল ৰেডি হৈ আছে আৰু এতিয়া কেক কাটিব লাগে। এই আমি কাৰ বাৰ্থডে, কাৰ বাৰ্থডে, এই কাৰ বাৰ্থডে, পিপি এই দাদা বাৰ্থডে। আমাৰ এতিয়া কেক ৰেডি আৰু এতিয়া কেক কাটিব বাৰ্থডে গাৰ্ল। ৰাতিপুৱাৰ পৰা উইশ কৰা নাই, বাৰ্থডে উইশ, হেপী বাৰ্থডে। আৰু এতিয়া কেক কাটিবৰ কাৰণে ৰেডি আমাৰ নিভি। নিভি টোপনি গৈছে। বাৰ্থডে পাৰ্টি কৰিলোঁ আৰু খালোঁ সকলোৱে, আৰু আলহীবিলাক সকলোৱে গ'ল আৰু ভাত পানী খালোঁ। আমি ভাত পানী খাই এতিয়া শুম আৰু খবৰ হ'ল। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিয়ক আৰু আমাৰ মিছেজক সকলোৱে আশীৰ্বাদ কৰিব। তো ভিডিঅ'টো যদি ভাল পালে সকলোৱে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই, দেৰি নকৰোঁ আৰু।